বৰ্তমান চৰ্চিত বিষয়টো হৈছে বাল্য বিবাহ। গতিকে চৰকাৰে এটা কঠোৰ সিদ্ধান্ত লৈছে, যিসকল 18 বছৰ তলত ছোৱালী বিয়া কৰিছে তেওঁলোকক জেলত পঠোৱা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক আপুনি কি হিচাপে চাব? চৰকাৰেতো আইনগতভাৱে মানে যি ব্যৱস্থা ল'ব লাগে সেয়া লৈ থাকিব, কাৰণ যিহেতু সেয়া কোনোবা ব্যক্তিৰ নহয়, আমাৰ মানে অসম চৰকাৰ বা ভাৰত চৰকাৰে এটা তেনেকুৱা ধৰণৰ আমাৰ দৈনন্দিন জীৱনটোত মানে ভালদৰে চলি থাকিবৰ কাৰণে কিছু নিয়ম নীতি বান্ধি দিছে, যি নিয়ম নীতিৰ মাজত থাকিলে গোটেইবোৰ ঠিক হৈ যায়। তো বিবাহৰ ক্ষেত্ৰতো এটা মানে আইন বনাই দিছে যে 18 বছৰৰ মানে সৰুত বা 20 বছৰৰ ল'ৰাবিলাকে সৰুত বিয়া পাতিব নালাগে আৰু বিয়া পাতাটো অপৰাধ। তো সেইটো হ'ল আমাৰ গণতন্ত্ৰত এটা আইন, যিটো মানি পেলাই আমি চলিব লাগে। এতিয়া যিহেতু এই আইনখন মানে প্ৰায় ভালদৰে মানি চলি নোহোৱাৰ কাৰণে এই কাৰ্যটো চলি থাকে, এতিয়াও চলি থাকে। গতিকে সেইটোৰ কাৰণে ৰোধ কৰিবলৈ সেই আইনটো মানে প্ৰয়োগ কৰিছে এতিয়া মানে প্ৰেক্টিকেলত, আৰু ভৱিষ্যতত কোনো আৰু তেনেকুৱা মানে কিবা নকৰে। কোনোবা গাঁৱতো যদি বাল্য বিবাহ হয় তেতিয়া গাঁৱৰ মানুহে সেইটো বাধা দিব লাগে আৰু তাত সহযোগ কৰিব নালাগে। যদি সহযোগ কৰে সেইটো এটা অপৰাধ আইনৰ চকুত। গতিকে সেইটোৰ কাৰণে যিহেতু আইনটো লাগু হ'ল, সেইটোলৈ কাম কৰিছে, তাৰ কাৰণে এইখিনি দিনটোত যিটো চলি আছে তেনেকুৱা চিটুৱেশ্যনটো হৈছে, কিন্তু সেই আইনগত এতিয়া মই ভাবোঁ চবেই এতিয়া ইয়াৰ জৰিয়তে বুজি পাব আৰু ভৱিষ্যতত তেনেকুৱা ধৰণৰ বেআইনী কাম নকৰে আৰু বেআইনী মানে কি কয় ৰাস্তাৰে মানে যিটো আমাৰ নিয়ম সেইটো ভংগ কৰি বাল্য বিবাহ কৰা প্ৰথা, এই প্ৰথাবোৰ মানে নিশ্চয় মানে বন্ধ হৈ যাব।